নমস্কাৰ বন্ধুসকল আজি মই যাইছো আমাৰ ওচৰতে এখন থান আছে মানে থানখনৰ নাম হৈছে পুৰাঢাপ তাত এটা চাব লগা বস্তু আছে মানে তাত ৰাতি ফুলা ফুল গছ আছে বলকছো সেই দেখায় ন আপোনালোকক আজি আহি আমি থানখন পালোৱে আৰু এইটো ছাগলী আহি পালো এইখনে হৈছে থান পুৰাঢাপ এইফালে আছে সেইটো পাৰে আছে শিৱৰ থান এইফালে এইখন হৈছে থান এইখন দেখিছেনে বহুত ভক্ত ইয়ালৈ আহে তেওঁলোকৰ মনৰ আশা পূৰণ হয় বুলি কয় চাওকচোন এইবিলাক লতাবিলাক যে আছে এইবিলাকে হৈছে ফুল এতিয়া নুফুলে বাৰু দিনতে আহিছোঁ মই ৰাতিহে ফুলে গছডাল ওচৰৰ পৰা দেখাই দি আছোঁ ৰ'বক এইবিলাক চাৰিওপিনে আছে ছাগলীকেইটা কি কৰি আছে বা ইয়াতে এইডালে হৈছে গছ লতা গছডালত কাঁইট আছে বহুত এই লতাকেইডালত এইডাল হৈছে ফুল ৰাতি ফুলে এতিয়া বৰ্তমান ফুলা নাই এইবিলাক বহুত আছে গছডালত এইখনে হৈছে পুৰাঢাপ থান আৰু সেইটো পাৰে গৈ আছোঁ সেইটো পাৰে এখন শিৱৰ থান আছে বলকছে সেইফালে যাওঁ এটি সুন্দৰ পৰিৱেশ ইয়াতে এইখন হৈছে শিৱৰ থান ওচৰতে দুয়োপাৰে ইয়াতে বছৰে বলবম কৰা হয় এই ফুলডালৰ নাম ময়ো নাজানো কোনোবাই যদি জানে কমেণ্টত জনাবচোন ৰাতি ফুলে কি ফুল নামটো নাজানো ফুলকেইটা মই দেখাই দিম বাৰু ফটো কিছুমান আছে ৰাতি উঠোৱা এতিয়া থানখন চাওঁ বলকচোন আৰু ইয়াতে আকাশ বন্তি জ্বলাই দুয়োডাল বা আকাশ বন্তি জানেনে কাতি মাহত যে লগাই চাকি ওপৰত ইয়াতে জ্বলাই এইখন হৈছে শিৱৰ থান অতি সুন্দৰ পৰিৱেশ এইবিলাক ফুল গছ ওপৰত ওলমি আছে কাঁইট আছে বহুত গছবিলাকত মানে লতা হয় গছো নহয় ঠিক এইটো হৈছে শিৱ মন্দিৰ ইয়াৰ পুৰাঢাপ নামটো হৈছে আমি শুনামতে ভালদৰে নাজানো বাৰু শুনামতে ইয়াতে এইখন বালি সত্ৰ হয় বালি সত্ৰত যিসকল মানুহ আছিল মানে ইয়াতে আছিল ইয়াতে থাকোঁতে তেওঁলোকৰ ইয়াত ঘৰবিলাক এবাৰ জুই লাগি গৈছিল সেইকাৰণে ইয়াৰ নামটো হৈছে পুৰাঢাপ কিমানখিনি সত্য মই নাজানো কিন্তু শুনি অহা মতে এনেকুৱা এইবিলাক গছ ধুনীয়া পৰিৱেশ এইডাল আকাশ বন্তি সুন্দৰ পৰিৱেশ।
ঠিক আছে, নেক্সট ভিডিঅ'ত চাব আৰু বেলেগ জেগাত যাম বাৰু। আজি এইখিনিয়ে। ভিডিঅ'টো চাই কেনে পালে? যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, ভাল লাগিছে যদি। মোবাইলেৰে কৰিছোঁ চাইকেল চলাই চলাই। আৰু ৰ'ব ফটো এইকেইটা ৰাতিৰ ফটো হয়, ফুলকেইটাৰ ফটো।